Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ। আজি আমাৰ শ্বুটিঙৰ দ্বিতীয় দিন আৰু আমি আহি বৰ্তমান লোকেশ্যনত উপস্থিত হৈ গ'লো আৰু আমাৰ এতিয়া শ্বুট আৰম্ভ হৈ যাব। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ষ্টাৰ্ট কৰি আছে মানে আৰম্ভ কৰি আছে ডিছকাশ্যন। আৰু আজি আমাৰ নতুন আৰ্টিষ্ট আৰু আমাৰ আজি এইটো হৈছে টেক্সি ষ্টেণ্ড আৰু আজি মানে শ্বুটটো ইয়াতে আছে। আমাৰ শ্বুট ডিছকাশ্যন কৰি আছে আজি আছে গীতাংকৰ ফুল ফৰ্মত আছে আজি এতিয়া সদায় ফুল ফৰ্মতে থাকে বাৰু না গীতাংকৰ আজি মানিকৰ ফাৰ্ষ্ট ডে শ্বুট মানে তুমি ইয়াতে কৰিলা এতিয়া নালাগে বুলি ক'লে আমাৰ এতিয়া হৈছে মৰিগাঁৱৰ যোনটো টেক্সি ষ্টেণ্ড হয় তাতে হৈ আছে শ্বুট আমি এতিয়া গৈ আছোঁ বেলেগ এটা চিন কৰিবলৈ মানে সেই লোকেশ্যনটোলৈ গৈ আছোঁ আৰু দেখাইছোঁ আমাৰ ঘৰত কোন কোন আছে হৈছে আমাৰ মেকআপ আৰ্টিষ্ট কি আছিলে নামটো পাহৰি থাকোঁ নিৰ্মালী কাশ্যপ যোৱা ৰাতি বোলে মহৰ কামত টোপনি নাহিলে আৰু এইফালে আছে আমাৰ গীতাংকৰ আৰু আমাৰ তপন দা কেনেকৈ দেখা হয় তপন মাল্টি টেলেণ্টেড হয় আৰু এটা গাড়ী চলাইছে আমাৰ লোয়েল হয় তপন আমাৰ ডাইৰেক্টৰ মাল্টি টেলেণ্টেড নহয় তাৰ ওপৰত কি আছে তাৰ ওপৰত কি টেলেণ্টেড আছে বহুত আছে আৰু 40 টেলেণ্টেড এইটো পিছত কম দিব আহিছিলোঁ আমি এয়া আৰ্টিষ্টক পূৰা একদম হোটেলৰ তলৰ পৰা নামি আহিব নোৱাৰে এছিষ্টেণ্টে আহি পেলাই নিবহি লাগিব আমি এতিয়া আমাৰ নেক্সট লোকেশ্যনটো পাই গ'লোহি এতিয়া আমি গৈ আছোঁ আৰু আপোনালোককো দেখাই আছোঁ সকলোৱে ভিডিঅ'টো চাই থাকিব গৈ আছোঁ লগত মই জয় আহি আছে পিছত চিফ মাষ্টাৰ আমি আহি পালোঁ লোকেশ্যন আৰু আমাৰ ইয়াৰ হিৰইনে স্ক্ৰিপ্ট লৈ গৈ আছে আগত আৰু ইফালে দূৰত তপন দা আৰু এইটো ইফালেও পথাৰ আছে আৰু এইটো চাইডেও পথাৰ দুটোফালে পথাৰে আছে আৰু ইয়াতে মানে খানা খাইছিলে ইয়াত চৌকা বনোৱাই হৈ আছে না তই নাথাকিলে ভাল নালাগে মোৰ গোটেই ভিডিঅ' সোপা তয়ে আৰু মানে হেৰি কৰিম গাড়ী শ্বট এটা আছে তাকে চাই আছোঁ তাৰমানে শ্বটটো ল'ব লাগিব গাড়ীৰ ভিতৰত থাকি পেলাই অলপ ফ্ৰী ৰাস্তা বিচাৰি আছোঁ এইটোৱে ফ্ৰী ৰাস্তা হয় ইয়াতে লৈ ল'ম মানছে পূৰা লাগি আছে বেচেৰা কষ্ট কৰি আছে থেংক ইউ আৰু আমাৰ ডাইৰেক্টৰ এয়া আহি গৈছে এইফালৰ পৰা ডাইৰেক্টৰক দেখা দেই ফোনত ব্যস্ত ডাইৰেক্টৰ আচ্ছা আচ্ছা ঠিক আছে সেইমতেই হ'ব দে কথাটো আমাৰ এতিয়া হেল্ল' তামান টেনশ্যনত আছে কি হৈছে কি মানে আমাৰ এইটো লোকেশ্যনত শ্বুটিং কমপ্লিট হৈ গ'ল আমি এতিয়া ইয়াৰ ওচৰতে থকা এটা লোকেশ্যনত গৈ আছোঁ আৰু জয় আহি আছে পিছে পিছে আৰু ইফালে মানে পথাৰে আছে চাৰিওফালে পথাৰ আৰু আমাৰ গাড়ী আগে আহি আছিলে আমি অকণমান দূৰ সেইকাৰণে খোজকাঢ়ি আহিলোঁ আপোনাৰতো কৰা হৈ আছে মানিকে কৈ দিছে মানিকে কৈ থৈছে এইটো কৰিম ন আমাৰ নেহাক দেখুৱাই নাই নহয় চাওঁ এবাৰ নেহাকো দেখাই দিওঁ এতিয়া নেহাক মাৰিব আজি আহিয়ে তাই প্ৰথম মৰিব নাই প্ৰথম গাড়ীত উঠিব তাৰপিছত মৰিব তাই মৰিবৰ কাৰণে চাচোন কৰি খাই তাৰপিছত তাতে আমাৰ লোকেশ্যন এইটো ইয়াতে হ'ব শ্বুট ঐ
আৰু এইফালে মেকআপ আৰ্টিষ্টবোৰৰ ফুচকা খোৱাত বিজি। মই দেখাই আছোঁ আপোনালোকক। আমাৰ এই শ্বুটটো চলি আছে। আমাৰ নেহা শ্বুট আছে এতিয়া। গাড়ীৰ ভিতৰত আছে অৰ্ণৱ। আমি আজি আকৌ আহি পালোঁ যোৱাকালি হৈ যোৱা লোকেশ্যনটোত। আজি আকৌ ইয়াতে শ্বুট আছে, জংঘলৰ লোকেশ্যন। আৰু এইটো হৈছে লোকেশ্যনটো। আমাৰ নৰেশ্বৰা পূৰা ফুল ফৰ্মত আমাৰ চিন ডিছকাছ কৰি আছে। অৰ্ণৱে বাদাম খুৱাই আছে চবকে। তোক মাৰিব না, মাৰাৰ আগতে বাদাম খুৱাই আছে। অৰ্ণৱ, ঐ অৰ্ণৱ, অৰ্ণৱ, মাৰাৰ আগতে বাদাম খুৱাই লৈছা। মাৰাৰ আগতে বাদাম খোৱা লৈছোঁ, যাতে অলপমান হেল্ডি হ'ব পাৰে। মিনা কেইটাৰ কি পানী পুৰি খালা নে সেই খালা, চানা খালা? ভাল নালাগিল, নিমখ কম। আজি তুমি শ্বুটিঙৰ মিঠা মানে চেনি বেছি হোৱা চাহ খাই কেনেকুৱা পালা? কিয়? মানে চেনি কম খোৱা। ইফালে ফটোশ্বুট চলি আছে, ইফালে আমাৰ কেমেৰামেন। আৰু এই চিনটো হৈছে খুব এটা ইণ্টাৰেষ্টিং চিন হয়। আৰু ইয়াতে নেহা খুব ভাল এক্ট্ৰেছ হয়। আমি নেহাৰ লগত আগতেও কাম কৰিছোঁ আৰু অৰ্ণৱকতো অসমৰ সকলোৱে চিনি পায়। আৰু আজি তেওঁলোকৰ চিন আছে আৰু নেহাৰ ফাৰ্ষ্ট টাইম অৰ্ণৱৰ লগত কাম কৰিছে। আৰু এই চিনটোত নেহাৰক মাৰ্ডাৰ কৰিব। বুজি পালা? গতিকে এই বস্তুটো ঠিক আছে আৰু বাকীখিনি চব ঠিক আছে। মই অকণমান শ্বটটো চাই লৈছোঁ, অকণমান ভাবি লওঁ তোমালোকে। আমাৰ এইটো লোকেশ্যনৰ শ্বুটিং কমপ্লিট হৈ গ'ল। এতিয়া আমি গৈ আছোঁ খানা খাবলৈ আৰু তাৰপিছত আমাৰ নাইট শ্বুট আছে। আমাৰ এতিয়া নাইটৰ চিন ষ্টাৰ্ট হ'ব। আৰ্টিষ্ট ৰেডি। আমাৰ পুলিচ ইন্সপেক্টৰ। আমাৰ ৰুমৰ লাইটৰ ছেটআপ কৰি আছে জয়, আৰু এই লাইট লগাইছে ইয়াতে। আৰু ইফালে আমাৰ হিৰো আৰু হিৰইনে চিন ডিছকাছ কৰি আছে। ইয়াতে বহি ডিছকাছ কৰি আছে অৰ্ণৱ আৰু মীনাক্ষী। আৰু ইফালে জয় আৰু আমাৰ তপন দা। আৰু গীতাংক এখনক বুজাই আছে, এংগলবোৰ বুজাই আছে কেনেকৈ ল'ব, কোনফালৰ পৰা ল'ব। আৰু আমাৰ শ্বুটিং ষ্টাৰ্ট হৈ গ'ল। আৰু এনেদৰে শ্বুটিং কৰোঁতে আমাৰ ৰাতি পেকআপ হওঁতে 2টা বাজিলে। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। থেংক ইউ।